মাছৰৌমাৰীত মাঘুৱা ভূঞাৰ সোঁৱৰণত ভাওনা নাট প্ৰদৰ্শন। মাছৰৌমাৰীৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰৰ প্ৰাক্তন ঘাই পূজাৰী মাঘুৱা ভূঞাৰ সোঁৱৰণত ভাওনা নাট প্ৰদৰ্শন কৰা হয়। তেওঁৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নিজ ঘৰৰ চোতালত প্ৰবীণ নাট্যকৰ্মী চেনিৰাম নাথৰ পৰিচালনাত দক্ষ যজ্ঞ সতীৰ দেহত্যাগ শীৰ্ষক ভাওনা নাটখনৰ প্ৰদৰ্শন কৰা হয়। সন্ধিয়াৰ ভাগত সত্ৰৰ গায়ন বায়নসকলৰ দ্বাৰা ধেমালি চাৱনীৰ প্ৰদৰ্শন কৰা হয় আৰু নাটৰ প্ৰাৰম্ভতে সত্ৰৰ সভাপতি চন্দ্ৰকান্ত বৰাদেৱে পৰাইত পূজাৰী মাঘুৱা ভূঞাৰ ব্যক্তিত্বৰ ওপৰত বক্তব্য ৰাখে। অঞ্চলটোৰ উদ্যমী যুৱক নৱ কুমাৰ নাথে আঁতধৰা অনুষ্ঠানটিত পৰাইত পূজাৰীজনৰ আত্মাৰ সদ্গতিৰ নিমিত্তে 1 মিনিটৰ মৌন প্ৰাৰ্থনাও কৰা হয়। প্ৰায় 300 শতাধিক ৰাইজ উপস্থিতিত বিভিন্ন প্ৰান্তৰ যশস্বী কলাকুশলীৰ দ্বাৰা সুন্দৰভাৱে নাটখন প্ৰদৰ্শিত হয়। স্থানীয় শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত ভাওনা নাট প্ৰদৰ্শন হৈ আহিছে যদিও ব্যক্তিগতভাৱে নিজ বাসস্থানত এয়া প্ৰথমবাৰৰ বাবে ভাওনা নাট প্ৰদৰ্শন হোৱা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে। কৃষ্ণ প্রণাম করে অখণ্ড মণ্ডলাকারং ব্যক্তং যেন সরাসরং তৎপদর্শিতং যেন তস্मै শ্রী গুরুদেব নমো।
বিলম্বন কৰিয়াবে চলায়ে আমার প্রণাম গ্রহণ কর মহাযজ্ঞ প্রজাপতি বৃহস্পতি নামে যজ্ঞ আছে দানে রাজ্য আজি মাজুমাৰীত প্ৰথমবাৰৰ বাবে বিশেষকৈ ঘৰত ভাওনা পতাৰ এক নিদৰ্শন এক উদাহৰণ আমি দেখিবলৈ পালোঁ আৰু ইয়াৰ মুখ্য উদ্দেশ্যটো কওকচোন বাৰু মুখ্য উদ্দেশ্যটো হ'ল সমাজৰ ৰীতি নীতিৰ মাধ্যমে যদি সত্ৰ বা কোনো নামঘৰৰ মূল দেউৰী বা মূল ভকত পলুত্ৰপ্ৰাপ্তি হয় তেখেতৰ সকামত গোটেই গাঁৱৰ চুবুৰীয়া ৰাইজে মিলি তেখেতৰ যি মৃতকৰ কাম সেই কামত এখনি নাট প্ৰদৰ্শন কৰে দক্ষ যজ্ঞ সতী দেহ ত্যাগ তো সেই নাটখনকে আজি সেই উদ্দেশ্য লৈয়ে যিহেতু মাজুমাৰী শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰৰ মূল দেউৰী মূল পূজাৰী স্বৰ্গীয় মাঘুৱা ভূঞাদেৱৰ আজি কিছুদিনৰ আগত তেওঁ মৃত্যুবৰণ ঘটে সেয়েহে তেওঁ আজি মৃত্যুৰ তিথিত আমি আজি দক্ষ যজ্ঞ সতী দেহ ত্যাগ যিখন নাটক সেই নাটকখন ৰাইজৰ মাজত প্ৰদৰ্শন কৰিছোঁ। ইয়াত ভাও কৰা যি ভাৱৰীয়াসকল আছিল তেখেতসকলে বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা বুলি শুনিবলৈ পাইছোঁ। হয় তেজপুৰৰ পৰা আহিছে, তেজপুৰ ঘুগুৰাজুলি পাঁচনৈ নাৰায়ণকাটি আমাৰ মাজুমাৰী নাহৰবাৰী আমতল ভেৰগাঁও আদি কৰি গোটেই 12 চুবুৰীয়া ৰাইজক লৈ আজি ভাওনা অনুষ্ঠিত কৰা হৈছে। নিশ্চিতভাৱে শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ মাজুমাৰীৰ আজি মাঘুৱা ভূঞাৰ তেওঁ এগৰাকী নিষ্ঠাবান একেদৰে ভকত আছিল আৰু মেইন পূজাৰী তেওঁৰ আজি 28 শাওনত তেওঁৰ মৃত্যু হয়। আমাৰ এই সত্ৰখনৰ তেওঁ মেইন পূজাৰী আছিল আৰু তেওঁ যিখিনি আদৰ্শ দেখুৱাই থৈ গ'ল সত্ৰৰ নীতি নিয়ম এইবিলাক তেওঁ কোনো ধৰণৰ দিনদেৰি কৰা নাছিল আৰু সেয়ে তেওঁৰ মৃত্যুত আমাৰ সত্ৰখনৰ ভকত বৈষ্ণৱসকলে গভীৰ শোকত ভাঙি পৰে আৰু পূৰ্বৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী আমাৰ যিহেতুকে সত্ৰৰ তেওঁ নিষ্ঠাবান এজন ভক্ত পূজাৰী সেয়ে তেওঁৰ মৃত্যুত শ্ৰাদ্ধত এখন বহল ভিত্তিক দক্ষ যজ্ঞ যি গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা এই দক্ষ যজ্ঞ নাটক কৰিবলৈ লয় আৰু এই বিৰল উদাহৰণ এনেকৈ ব্যক্তিগত ঘৰত পূজাৰীৰ ঘৰত এনেধৰণে ভাওনা প্ৰদৰ্শন কৰাই আমাক আপ্লুত কৰে আৰু যথেষ্ট সংখ্যক